জোনবায়ে বেজিটি দিয়া বুলি পদ্য মাতা বয়সত তুমি পঢ়িছিলা চোতালতে পাৰি নগাধাৰীৰ ওপৰত আৰু মই তোমাকে ঝুমি ঝুমি চালো তোমাকে। কিয়ে মুখত দেও পুৰা গানে কিয় আজি ইমানে ফুটি যে কাৰণটো কো আমাকো শুনো দে। সিয়ে গানটো কেনে হৈছে নককো, আমি গানছোৰ কাৰণে একোৱে কমেণ্ট নকৰা আৰু জুবিন গালি কমেণ্ট কৰিলি ভাল বুলি আমাকো কো কেনে হৈছে গানটো। গানটো ভালে হৈছে তো এই বোলো ইমান দে গান মাৰি আছা কিহৰ কাৰণে ফুটি আমাকো কচোন শুনো। কিয় তই গম পা নাই মহানন্দৰ পুতেক হার বিয়াত মাতা নাই তোক? মহানন্দ হাৰে মোক মাতছে সেইকাৰণে হ'লো বহুত দিনৰ মূৰত লকডাউনৰ মূৰত বিয়া চিয়া খাব পৰা নাছিলোঁ, এইখন মাতলা সেইকাৰণে অলপ ফূৰ্তিও লাগছে গানো গালোঁ। পাঠাৰ মাংস মাছ মুড়ি ঘাণ্টা তিল বটা কিবা এনেহেন কৰি বহুত কিবা কিবি আইটেম বোলে। লকডাউনত ইমান বস্তু খাব পৰা নাছিলোঁ, আজি খাই বটান ভাল লাগব দে সেইকাৰণে অলপ ফূৰ্তি লাগছে দে। তোক মাতা নাই নেকি? এতিয়া কি কথা কয় মোক দেও মাতা নাই সি দেও মহানন্দ পুতেকটো মোৰ লগ সিও মোক মাতা নাই, তোক মাতছে যদি মোক কিয় মাতা নাই? কি ঘটনা সি বিয়া পাতিছে মোক নামাতে? তই আনিমেন সুত টানি মেথান ইম'চনেল হ'ব নালাগে দে, অলপ ফুটটো কমো মাইকী মানুহৰ দৰে ফুট নাটানবি। আমাৰ দৰে যদি কচোন আমি আপা আপাই আছোঁ, এইটো আপি নাই না। মোৰো বিয়া খাব যাবৰ ইচ্ছা আছিলে ভাই, তোৰ লগত যাব পাৰিম না? তই একো নহয় দে হয় না, তই যদি নিয়া যাব পাৰিম, মোৰো বৈদ্য বিয়া খাবৰ ইচ্ছা আছিল। অঁ তই যদি যা কথা নাই, এটা মোৰ কোটা আছে, তই মোৰ কোটাটোত যাব পাৰিবি একো নাই। আমাৰ দুটা মাতিছিল, আমাৰ দুটা নাযায় মানে সি নাযায় আমাৰ সৰু ভাইটিটোই। তই যদি যাবা মোৰ লগত যাব পাৰিবি আৰু দীপৰ বেলা কিন্তু ওলাই আহিবি এটা ডেৰটামানত তই যদি যাবা। তইতো তই জানোৱে তই ইয়াত তই যিমান নামতা বেয়া খাইছা বৰপেটাত কুকুৰে ইমান খা নাই। তই মোক ডাউন দিলি ভাই সেনে কেন ক কুকুৰক ধৰি নকবি এনেহেন কৰি যাবা ওলছো দে। কেইটামানত ওলাই আহিম ক এইগিলাখান বাদ দিয়া। ক'লোৱে দেখোন তোকে এটা ডেৰটামানত ওলাই আহিবি। মই কি উৰ্দুত কৈ আছিলোঁ নেকি? কি বুজি নাপাওঁ? মই অসমীয়াতে কৈছোঁ তো। দে হ'লে আহিম দে, হ'লে কাপোৰ পিন্ধি আহোঁ, তই ঘৰত থাকি না? যা যা সোনকালে যা, মই ঘৰতে আছোঁ। যা তই কাপোৰ চাপোৰ পিন্ধি দিয়া, ময়ো পিন্ধো, পিন্ধি তই আহি ঘৰত আগত আহি মাতবি মোক। যা অ'কে দাস। কি মানুহ চানুহ নাই দেখোন কি নাম সঁচা বিয়া না মিছা বিয়া? কি তই দেখোন কৈছিলি বিয়া বোলে, ক'ত একো নাই দেখোন চাইনা তাইনা মানুহ চানুহ। এই বুৰ্বক তই হুলো না হুলোৱে এই লকডাউনৰ সময়ত কাবাই চাইনা পাতব আৰু সেনেহেন কৰি মানুহ মাতা নাই নহয়। এই ঘৰক ঘৰে মাতছে, এতেই খুৱাব। কালি বিয়া পাতি আনছে তাতে আছে, এতে ঘৰত পাছত দেখি এতেতো আগফালে বিয়া পাতব লকডাউনৰ সময়ত। দহ মই মাতো দাদা অতুল অতুল এই দেখ বা মুখে দিওঁ নামতে দেখোন ওলেও নাহে। সঁচাই না মিছাই বা লাজতে পড়ো নাকি হলো। মই মাতিছিলোঁ ই কি ফুফাকে ফুলো আৰু কিয় আহি আমাক ঢৌকে খুৱাব নোৱাৰে তাওটোক আমি পাৰ্টি নহয় বুলি কওঁ। পাগলা নাকি? এই লকডাউনৰ সময়ত ইমান মানুহ আনে গম পালি দেখোন মোৰ পিঠি ভাল বৈ ভুগিছে। কি তোলে মানুহ ওলে নাহাই বিয়া পাতি পুৰা একদম নাকি? আৰু আমি আহিলোঁ দৈ খানা চানা যোগাৰ হৈছে না। আৰু হুলুইও লগত দেখা পাই মেথন বাটত সিও অহা হ'ল, সি লৈ আহিলোঁ আৰু না বয়া বিচাৰিবা। তোৰ ভাই যি কেছ আহাৰ কাৰণে বয়া পা নাই। যিটো পাৰ্টি আজি দিয়া কথা নাছিল পাৰ্টিটো পাইছ লাভ। তোক মই ফোন কৰি ক'ব লাগে মই পাহেৰছোৱে। হুলু আহে বয়া পা নাই দ ভালে লাগছে মোৰ। একে লগৰ আমি হুলুক পাহেৰছিলোঁ মাতবা আহি ভাল লাগছে। পাৰ্টিটো পাইছে 10 তাৰিখে কৰছো পাৰ্টি। কিবা তাহাৰ ঘৰুৱা প্ৰব্লেমৰ কাৰণে পাইছ বা লগা হ'ল। বোলো এইদম কি কুকুৰৰ বাচ্চা কাম লাগে আজি মাতি ঘৰতো ভাত বনাব ভাত দিছিলোঁ তো লঘন পৰিব লাগব। এইদম কি কাম লাগে আমাক এডোকে নহয় আছে এই কিবা আমাক মুখং মূৰ্তি ধৰছে। ই আমাক দুটা হাই ভাই নাক খুৱাব নৰে এইখানে সেইকাৰণে কৈছে। মানুহ পাছত দেখি হাল্লা আছেতো। কিয়ে তুম দৈ কিবা চৰপ পৰা মানুহে নলি দেখো কিয় মাত বোল দেখো নাই ব থে দি আছে দেখো। দে হ'লে যাওঁ দিয়া নবহোঁ দে, তই অলপ ব্যস্ত আছা ভাই। যাওঁ দিয়া নবহোঁ। পাৰ্টিটো পাইছ খেলাক দে হ'লি আন যাওঁ দে আন বয়া চয়া নাপাবি। দে হ'লি আন নবহা জুতি আন কি ক'ম যা হ'লি মই অলপ ব্যস্ত আছোঁ। কুকুৰৰ বাচ্চা ব্যস্তই থাকে আৰু দে যাব দে যাওঁ দে বয়া নাপাবি আন। উটক দেখি উঠিল গা মেকুৰীয়ে বোলে মোকো খা সেনে হ'ল। ইৰ লগত আহি ময়ো লগন পৰিলোঁ মোৰা।
তেত চালা কি কাম কৰিছিলোঁ এটা মাতছিলো এটাক আইসা দুটা তোহাক খুৱাম যা যা আৰু তোহাক খুৱাম এটা মাতলি এটা আহিব লাগে আৰু এটা আৰু তগত লৈ আহিছে মাদলি কৰি এনেগতে যা 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 ঐ ফুল ফুলিছে ফুলনি তুমি জানমনি দূৰণি সদায়েনো মনত পৰে ৰাতি ৰাতি গভীৰ টোপনিত না 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 না